Hello everyone, welcome back to my YouTube channel. আপোনালোকে চাই আছে গৌৰৱ 137 মোৰ অন্যতা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেল দেখি গম পাইছে যে অনলি ওৱান পিচ আছাম ডমিনাৰ 400 মডিফিকেশ্যন হৈছিলে। আপোনালোকৰ কালি মডিফিকেশ্যন কৰিছিলোঁ আৰু সেই আপোনালোকক মই দেখাওঁ বাইকখন কি আছে। মোৰ বৰ্তমান ফ্ৰণ্টতে আছে ডমিনাৰ 400 এখন। তো কালি মানে আহিব অলপ ঘৰ দেৰি হ'ল। কালি আপোনালোকৰ আমি ওলাইছিলোঁ 8টা বজালৈ ওলাইছিলোঁ ইয়াৰ পৰা মানে 8টা বজাত ওলাইছিলোঁ। আপোনালোকৰ তাৰ পাওঁতে আপোনালোকৰ 10টামান বাজি গৈছিলে। তো অলপমান ৰখিলোঁ কৰিলোঁ দোকানত গৈ পেলাই পিছত আপোনালোকৰ যিখন বাইক আছিল ডমিনাৰ 400 দেখিছে আপুনি থাম্বনেলত। সেই বাইকখন আপোনালোকৰ 12টা বজাৰ পৰা কাম আৰম্ভ কৰিছে, ৰাতি 10টা বাজি গৈছে আপোনালোকৰ গুৱাহাটী। আৰু আমাৰ ঘৰৰ পৰা গুৱাহাটী মানে বহুতখিনি দূৰ হৈ যায়। সেইকাৰণে মানে আপোনালোকৰ কালি ফাইনেল লুকটো দেখুওৱা নহ'ল কি হৈছিলে গাড়ীখনত। তো আজি দেখাওঁ অলপ দিনত মই বঢ়িয়া লোকেশ্যন এটা চাইছোঁ, ধুনীয়াকৈ চাই লওঁ। তো পিনে আপোনালোকৰ একদম পূৰা পথাৰ আছে, ফাইন লোকেশ্যন, কোনো মানুহ নাই, ধুনীয়া বতাহ মাৰি আছে। লোকেশ্যন মোৰ ফোন কৰি আছে বৰ্তমান আপোনালোকক। তো বাইকখন চোৱাৰ আগতে কালি কেনেকৈ আপোনালোকৰ গ্ৰাফিক্সখিনি মাৰিলে সেইখিনি ধুনীয়াকৈ চাই কৰি লওক। তাৰপিছত আপোনালোকক মই এতিয়া বৰ্তমান তাৰপিছত মই এইখন বাইক গাড়ীখনত গোটেইখিনি কেনেকৈ ক'ত মাৰিলে শুনি দেখাই আছোঁ আপোনালোকক। A few minutes later. हो मेरा साथी मेरे साथ ना कटे ना कटे दिन रात ना, ओ मेरा साथी मेरे साथ ना या ओ मेरा साथी मेरे साथ ना कटे ना कटे दिन रात ना, ओ मेरा साथी मेरे साथ ना। तो सुन लेना तू है मेरा रफीक, मानो ना मेरे कभी बात हबीब, ओ दिन रात यूं ही बे। तो हम क्या करें अब जाने दो वो बातें कहाँ, ओ तेरी यादें जो बिगाड़े जहाँ, अब सुना दे पूरी दास्तां। ऐसे कैसे आए ना बताए और चल बड़ी, ऐसे कैसे आए ना बताए और चल बड़े, ऐसे कैसे आए ना बताए और चल बड़े। शीशे के मकानों में तू ऐसी है जो जिंदगी, তো কালি আপোনালোকে গম পালেই গুৱাহাটী অট'ৰ এপছত আপোনালোকক মই দিছিলোঁ গ্ৰাফিক্সটো, মোৰ লগতে গ্ৰাফিক্সটো দিছিলে। তো প্ৰাইচটো আপোনালোকক মই কোৱা আছে, প্ৰাইচটো আপোনালোক মই শেষত ক'ম আপোনালোক কিমান টকা ল'লে গাড়ীখন গ্ৰাফিক্সটো। বৰ্তমান আমি গাড়ীখনৰ থিমটো লৈছিলোঁ ব্লু, ব্লেক, চিলভাৰ, হোৱাইট, ৰেড, অলপমান সৰু সৰু আপোনালোকৰ ৰেডৰ ষ্টিকাৰিং হ'ব আৰু ষ্টিকাৰিং আছে অলপমান জম্বি ডমিনাৰ এনেকৈ আছে ডিটেইলছবিলাক আপোনালোকৰ। তো আপোনালোকে যদি এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ এনেকুৱা ধৰণৰ বাইকৰ ৰিভিউ হওক বা বাইকৰ ভিডিঅ' চাই থাকিবৰ কাৰণে। তো এই গাড়ীখনত যদি একজষ্ট লগা ভিডিঅ' মই দিছিলোঁ আপোনালোকৰ প্ৰায় আজি বা দুমাহৰ আগতে। যদি আপোনালোকে এতিয়ালৈ চোৱা নাই আপোনাৰ আহি আছে একজষ্ট ভিডিঅ'টো চাব পাৰিব। আৰু গাড়ীখনৰ এতিয়া আপোনালোক মই বেক কেমেৰা দেখাই আছোঁ কি মানে আপোনালোকৰ মডিফিকেশ্যন মানে পূৰা মানে মডিফিকেশ্যন বুলি নহয় আপোনালোকৰ গাড়ীখন অলৰেডি লোডেড হৈয়ে আছে মডিফিকেশ্যন, এইবিলাক চেডেলছে হওক বা কেছ গাৰ্ড, উইণ্ডচিল গোটেইখিনি লাগিয়ে আছে। তো বাকী এতিয়া কালি গ্ৰাফিক্স কি কিনো কোৱা হ'ল সেই গোটেইখিনি আপোনাক মই দেখাই আছোঁ বেক কেমেৰাত। তো এতিয়া বলক বেক কেমেৰাত লগ পাই আছোঁ আপোনালোকক। सजन रे पास तो आना ना कभी मुझे छोड़ के जाना, ओ मेरे तू आशिक रहना ओ सजन रे पास तो आना ना कभी मुझे छोड़ के जाना, ओ मेरे तू आशिक रहना ओ तू मेरा रोज कम लिटिल क्लोज, तू मेरा रोज कम लिटिल। তো গাড়ীখন আপোনালোকক মই চিনেমেটিক শ্বটটো দেখালেই চিনেমেটিক শ্বটটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তো গাড়ীখন চাই লওক, ফাইনেল লুকটো চাই লওক। এইটো বৰ্তমান আপোনালোকৰ পূৰা একদম ব্লু থিমত কৰা হৈছিলে, চাই লওক ধুনীয়াকৈ আপোনালোকৰ ফ্ৰণ্ট টায়াৰটো ব্লু, টেংকি ব্লু, ফ্ৰণ্টৰ যিটো ফেয়াৰিং কাট ব্লু আছে, হেণ্ড কাৰ্ডৰ ব্লু আছে, ইঞ্জিন কাৰ্ডৰ ব্লু আছে, বাকী পূৰা একদম পিছতে পূৰা ব্লেক থিমত লোৱা হৈছে। চাই লওক গ্ৰাফিক্সটো চাওক ধুনীয়াকৈ আপোনালোক মই দেখাই দিছোঁ আপোনালোকক। মাজত আপোনালোকৰ তেওঁ মোৰ লগৰটো বাইকখনৰ নাম জম্বি হয়, সেইকাৰণে মাজত আপোনাৰ জম্বিং আছে, জম্বি মানে আপোনালোকৰ জম্বি দিয়া আছে। চাই লওক ধুনীয়াকৈ আপোনালোকৰ গ্ৰাফিক্সটো চাই লওক ধুনীয়াকৈ, ফিনিচিংটো চাই লওক গ্ৰাফিক্সৰ।
মানে কি এই যিটো প্ৰাইজ ৰেঞ্জত বহুতখিনি ভালেই কৰিছে দাদাজনে যিমানখিনি প্ৰাইজত লৈছে আপোনালোকৰ আৰু গাড়ীখন গোটেই ফাইনেলটো মই আপোনাক চিনেমাত দেখাইছোঁৱে হ'লেও মই ফাইনেল আপোনালোকৰ কথাও ধুনীয়াকৈ দেখাই দিছোঁ আৰু গাড়ীখন মই কৈছোঁ আপোনালোকক যে অথনি কোনখন দোকানত কৈছিলোঁ আপোনাক ছাছপেঞ্চ দিছিলোঁ তো বৰ্তমান মই কৈছিলোঁ আপোনালোকৰ গুৱাহাটী কালাপাহাৰত থকা ৰেপ চিটিত কৈছিলোঁ চাই লওক ৰেপ চিটি ষ্টিকাৰ এটা দিয়া হৈছে ইয়াত চাই লওক ধুনীয়াকৈ আপোনালোকৰ আৰু গাড়ীখনৰ মই এতিয়া আহোঁ কোনখিনিত কেনেকৈ কি কালাৰটো মানে কি কালাৰ কৰা মানে গৈছিলে আপোনালোকৰ খনে চাই লওক ফ্ৰণ্টৰ এই যিটো পাৰ্টটো এই পাৰ্টটো পূৰা একদম আপোনালোকৰ ব্লু মানে কি খুলি পেলাই কয় বহুত ডিটেইলকৈ আপোনালোকৰ ৱেবছাইটত খুলি পেলাই একদম পূৰা একদম ব্লু আপোনালোকৰ ওপৰত ৰেপ কৰিছে আৰু এইটোত চাই লওক হেণ্ডগাৰ্ডটোত আপোনালোকৰ পূৰা তিনিটা মানে তিনিটা থিম লৈছে ব্লু আৰু চিলভাৰ ৰেড আপোনাৰ চাই লওক এটা ষ্ট্ৰাইপ দিছে আপোনালোকৰ মানে কি হেণ্ডগাৰ্ডত বাকী টেংকিটোৰ কথা যদি ক'ব যাওঁ টেংকিটো ফাৰ্ষ্ট আপোনালোকৰ পূৰা একদম ফুল আপোনালোকৰ পূৰা ব্লু কালাৰ কৰি লৈছিলে আৰু টেংকিটো এতিয়া এইখিনি চাই লওক এইটো ইয়াত আপোনালোকৰ 3D যিটো কোম্পানী বা সেইটো ডমিনাৰ আছিলে মানে কি সেইটো আপোনালোকৰ ৱেব কৰোঁতে এইটো খুলি দিব লাগে ন সেইকাৰণে আপোনালোকৰ এইটো ষ্টিকাৰ দিয়া হৈছে ৱেবৰ ওপৰত ষ্টিকাৰ দিয়া হৈছে বাকী মোৰ লগৰ বাইকখন জম্বি মই কৈছোঁ আপোনালোকক আৰু টেংকিটো চাই লওক ধুনীয়াকৈ আপোনালোকৰ বাকী কি কথা ক'ব যা বাকী আপোনালোকৰ ইয়াত চাই লওক 400 লিখা আছে ধুনীয়াকৈ এইটো চাই লওক 400 হোৱাইট কালাৰৰ থিমটো দিয়া গৈছে আৰু এইটো চাই লওক এডাল আপোনাৰ চিলভাৰ কালাৰ একদম ষ্ট্ৰিপ লাইন এটা গৈছে এইখিনিত শেষ হৈছে আৰু বাকী ৰেড আপোনালোকৰ বিট দিয়া আছে চাই লওক এইখিনি ধুনীয়াকৈ হোৱাইট কালাৰ আপোনাৰ এইটো দিয়া আছে গ্ৰাফিক্স বৰ্তমান যিটো গ্ৰাফিক্সটো সেইটো গ্ৰাফিক্স অনলি 1 ইন আছাম হৈ আছে কাৰণ এনেকুৱা ডমিনাৰ অসমত ক'তো দেখা নাপাব আপোনালোকে এইটো চাওক মটলৰ ষ্টিকাৰ দিয়া আছে এইটো FRC ষ্টিকাৰ দিয়া আছে কাৰণ এইটো আপোনালোকৰ কেৰেলা বা ইনস্পায়াৰ হৈ পেলাইতো আমি থিমটো লৈছিলোঁ বা থিমটো দিছিলোঁ দোকানৰ দাদাজনক তেতিয়া দাদাজনে বনাই দিছে এইটো চাই লওক আপোনাৰ ডমিনাৰ লিখা আছে এইটো বৰ বেলেগ এটা মানে কি টেক্সটত লিখা আছে এইটো ডমিনাৰ আৰু পিছত আপোনালোকৰ বেছি একো মানে কি পিছত আপোনালোকৰ মডিফিকেশ্যন বেছিকৈ কৰা নাই পিছত আপোনালোকৰ টায়াৰ ব্লেক এটা আছে আৰু খালী টায়াৰত আপোনালোকৰ চাই লওক হোৱাইট কালাৰ আপোনালোকৰ এটা মানে কি বিট দিয়া গৈছে বাকী পিছৰ টায়াৰ পিছৰ মানে অৰ্থাৎ মানে কি ইঞ্জিনটো আপোনাৰ ব্লেক ন সেইকাৰণে চব পিছৰখিনি ব্লেক কৰি দিছোঁ ফ্ৰণ্টৰখিনি ব্লু যে আৰু ফ্ৰণ্টৰ টায়াৰটো সেইকাৰণে আপোনালোকক ব্লু কৰি দিছোঁ তাৰপিছত এইখিনি চিম্পুল এটা আছে এইটো চাই লওক চিম্পুল ব্লু ৰেড ব্লেক চিলভাৰ আছে ইমানখিনি আছে পিছ চাইডে আপোনালোকৰ আৰু পিছতে বেছিকৈ গ্ৰাফিক্স কৰাও নাই আৰু পিছৰ পিনে কৰিলে আপোনালোকৰ ইমান ভালো নালাগিব পিছৰ পিনে কৰিলে আছে আপোনালোকৰ কৈছোঁ তো চাই লওক গাড়ীখনৰ এইখিনি গ্ৰাফিক্স আছিলে আৰু গাড়ীখনৰ প্ৰাইচটো যদি কথা ক'ব যাওঁ গাড়ীখনৰ প্ৰাইচটো আপোনালোক মই মুখেৰে কোৱা নাই আপোনালোকৰ স্ক্ৰীনত শ্ব' আছে প্ৰাইচটো কিমান বা ডেছক্ৰিপশ্যনত চালে আপুনি পাই যাব তো এইখিনি আছিলে মোটামুটি গ্ৰাফিক্সটো আৰু গাড়ীখন মডিফাইড আছে যি ৰিয়েকশ্যন আছিলে মানুহবিলাক বহুত ভাল মানে কি ক'ব আৰু মানে ওচৰত থাকিলে সোধে যদি আগতে আপোনালোকৰ এখন ব্লেক আছিলে বৰ্তমান এতিয়া আপোনালোকৰ ব্লু হৈ গৈছে পূৰা একদম চাই লওক আৰু এটা কথা ৰখি গ'ল আৰু তলত আপোনাৰ যিটো আপোনালোকৰ ইঞ্জিন প্লেট এইটো আপোনালোকৰ ব্লু কালাৰ পেইণ্ট কৰা গৈছিলে এইটো বস্তু ব্লু পেইণ্ট কৰিছে আৰু এল'টো চাই লওক বহুত ধুনীয়াকৈ ব্লু পেইণ্ট কৰিছে চাই লওক মানে ক'তো কোম্পানী ফিটেড ব্লু নালাগিছে এনেকুৱা ব্লু কালাৰ পেইণ্ট কৰিছে চাই লওক কোম্পানী ফিটেড তো আৰু এইটো মডিফিকেশ্যন আগতে কৰা আছিলে মোৰ লগৰজনৰ তো এইখিনি আছিলে আপোনালোকৰ ডমিনাৰ 400ৰ 2022 মডেলটো ব্লেক কালাৰটো আপোনালোকক ফুল মডিফিকেশ্যন কৰি দিছিলোঁ ফুল ৰেপ কৰিছিলোঁ তো চাওক ধুনীয়াকৈ আৰু যদি আপোনালোকে এইটো চেনেল ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ মডিফাই ভিডিঅ' হওক বা এক্সজছৰ ভিডিঅ' কিবা কিবি বগৰং এইবিলাক বাইকৰ ভিডিঅ' চব মোৰ চেনেল আপডেট পাই থাকিব আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আপোনালোকে ছাবস্ক্ৰাইব নকৰা ভিডিঅ'টো চাই পেলাই তো বেয়া লাগে অলপ মনটো আপোনালোকে অন্ততঃ নিজৰ বুলি ভাবি পেলাই ছাবস্ক্ৰাইব কৰিবলৈ অলপ উৎসাহিত কৰিব আগবাঢ়ি যোৱাত আৰু এইটো আপোনাৰ ব্লু কালাৰ দিছে এইটো চাই লওক থিমটো আৰু ইয়াত পূৰা একদম গ্ল'চি ব্লেক কৈছে এইটো বস্তু আপোনাক গ্ল'চি ব্লেক কৈছে এইখিনি যিখিনি পাৰ্ট সেইখিনি গ্ল'চি ব্লেক কৈছে পাৰ্টটো আপোনালোকৰ আগলৈ ছাপোৰ্ট কৰি যাব চেনেল ছাবস্ক্ৰাইব কৰিব কৈছে বাৰতে তো আজি ভিডিঅ'টো ইমানেই আছিলে আৰু এই ডমিনাৰখনৰ বেলেগ এটা আপডেট ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ কাৰণে তো আপোনালোকে চাই থাকক আৰু গাড়ীখনৰ ৰিয়েকশ্যন ভিডিঅ' বনাওঁ আপোনালোকে তো ছাবস্ক্ৰাইব কৰি লওক তো গাড়ীখনৰ মডিফিকেশ্যনটো চাই আপোনালোকৰ ৱেবটো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু যদি আপোনাক এই মডিফিকেশ্যন লাগে তেনেহ'লে যোনখন আপোনাক কি ৱেব চিটিৰ কণ্টেক্ট নম্বৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব বা স্ক্ৰীনত থোৱা আছে তো আপোনালোকে যদি এনেকুৱা ডমিনাৰ হওক বা বেলেগ গাড়ী RS V4 KTM এইবিলাক যদি আপোনালোকে মডিফাই দিম বুলি ভাবে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে মই ডেছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ থাকিব তো বাইকখন কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু নিজৰ ভাই হিচাপত আপোনালোকে ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই